নমস্কাৰ মই মৃদুস্মিতা ৱাৰ্ড অপচলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। যদি প্ৰথমবাৰৰ বাবে চাইছে আমাৰ চেনেলটো তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব, ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব। আশা কৰিছোঁ আপোনালোকে ভালে আছে আৰু ময়ো আছোঁ ভাল। আজিও কেইযোৰমান মেখেলা চাদৰৰ কালেকশ্যন লৈ আহিছোঁ। যিহেতু পূজাৰ সমাগত আহি আছে, আপোনালোকে পাৰিলে ল'ব পাৰিব যদি পচন্দৰ যোৰাৰ ভিতৰত পৰে, আৰু আপোনালোকে ফ্ৰেণ্ড চাৰ্কুলৰ লগত শ্বেয়াৰ কৰি দিব। প্ৰথম কালেকশ্যন হৈছে চাব পাৰিছে এনেকুৱা কফি কালাৰত আহিব, মিক্স পাটৰ হয় এইবিলাক, মিক্স পাটৰ উকা যোৰা কয়। এইটো থাকিব চাইড বৰ্ডাৰ, খুব ধুনীয়া লাগিব। এইযোৰৰ প্ৰাইচ হ'ব অনলি 650। এইখন হ'ব মেখেলাখন ৰাখি দিছোঁ, এইখন হ'ব চাদৰখনো খুব ধুনীয়া। 650তে ল'ব পাৰিব, যিহেতু এইবিলাক খুব ধুনীয়া হয়, মিক্স পাটৰ হয়। অনলি 650 কালাৰটো আহিব পাৰ 650তে ল'ব পাৰিব, 650 টকাতে ল'ব পাৰিব। মিক্স পাটৰ উকা যোৰা অনলি 650। আপোনালোকে এশলৈকে চাব। যদি কিবা পচন্দৰ যোৰাৰ ভিতৰত আহে তেনেহ'লে আপোনালোকে মোৰ হোৱাটছএপ নম্বৰ দিয়া থাকিব, হোৱাটছএপ নম্বৰ যোগাযোগ কৰিব। হোৱাটছএপ নম্বৰটো হৈছে 8472993279। গেৰ ষ্টাইলত আছে, এইটো হ'ব গেৰ ষ্টাইলত থাকিব। এনেকুৱা হোৱাইট আৰু গুণাৰে কাম কৰা আছে, এইটো হ'ব আঁচলটো থাকিব এনেকুৱা, আঁচলটোত এনেকুৱা গুণা ৱাৰ্ক কৰা আছে, গল্ডেন গুণা ৱাৰ্ক কৰা আছে আৰু ধুনীয়া হয়। ডাইট নুনি যোৰা, এইযোৰ ডাইট নুনি কালাৰটো আহিব পাৰ্পলত আহিব। যদি ভাল লাগিছে আপোনালোকে ল'ব পাৰিব, অনলি 2150 টকাতে ল'ব পাৰিব। মেখেলা আছে, চাইড পাৰি, ব্লাউজ পিচ গোটেইখিনি পাবলাখন, আৰু ইয়াতে ব্লাউজ পিচ আছে, চাইড পাৰি আছে। এই ছটা চাইড পাৰি থাকিব, চাইড পাৰি ছটা সৰু সৰুকে দিয়া আছে, গোল গোলকে বুটা বচা আছে, আৰু ব্লাউজ পিচটো চিম্পুলত আহিব। এটা চাইড পাৰি থাকিব, অনলি 2150 টকাতে দিয়া হৈছে। আপোনালোকে ল'ব বিচাৰিলে ল'ব পাৰিব, অনলি 2150 টকা। ডাইট নুনি হয়, পিয়ৰ হেণ্ডমেড ডাইট নুনি, হেণ্ডলুম হয়। এইবিলাক তাঁতশালত বনোৱা হয়, পিয়ৰ, চাৰ্জ দিব নালাগে। অনলি কাপোৰখিনি আপোনালোকে ড্ৰেছত যোৰা হয়, এইবিলাক অনলি 2150 টকাতে ল'ব পাৰিব। এইটো আহিব মেৰুন কালাৰত আহিব, খুব ধুনীয়া। এইটো হ'ব মিচিং ডিজাইনত দিয়া আছে, এইটো মেৰুন কালাৰত আহিব, আৰু গল্ডেন গুণা আৰু ব্লুত বুটা বচা আছে, ডাঙৰকে বুটা বচা আছে। যদি আপোনালোকে ল'ব বিচাৰিলে ল'ব পাৰিব। যিহেতু সমাগত পূজা আহি আছে, আপোনালোকে দুৰ্গা পূজা আহি আছে, আগতীয়াকৈ লৈ যাব পাৰিব। যিহেতু কম প্ৰাইজত পাই আছে আপোনালোকে। এইখন হ'ব মেখেলাখনৰ আহল বহল হ'ব, ডাইট নুনি যোৰা হয়। মেখেলাখনৰ আহল বহল থাকিব, আৰু এই ছটা চাইড পাৰি থাকিব, আৰু ব্লাউজ পিছত এটা পাৰি থাকিব। এই ছটা চাইড পাৰি ছটা থাকিব এনেকুৱা কৰি, গল্ডেন গুণা আৰু ব্লু থাকিব, আৰু ব্লাউজ পিছত এটা চাইড পাৰি থাকিব। ব্লাউজ পিচটো উকা আহিব, ব্লাউজ পিচটো চিম্পুলত আহিব, এটা পাৰি থাকিব। অনলি 2150 টকাতে দিয়া হৈছে, ৰিজনেবল প্ৰাইজতে দিয়া হৈছে। আপোনাৰ মিনি যোৰা খুব ধুনীয়া গেৰ ষ্টাইলত। মই যিটো কালাৰ পিন্ধি আছো চেম কালাৰ হ'ব, স্কাই ব্লুত আহিব। এইটো আহিব 100তে দিয়া হৈছে, 1700 টকাতে ল'ব পাৰিব। এইটো হ'ব, এইবিলাক কিন্তু আপোনালোকে খুব ধুনীয়া, গৰমত পিন্ধি ভাল পাব আপোনালোকে। এইটো এনেকুৱা মাল্টি বুটা দিয়া আছে, আৰু যোৰা হয়, গেৰত থাকিব। কালাৰটো আহিব স্কাই ব্লু, মই যেনেকুৱা কালাৰ পিন্ধি আছো আপোনালোকে চেম কালাৰে পাব এইটো। আৰু আঁচলৰ পাৰিটো এনেকুৱা 1700 টকাতে ল'ব পাৰিব। এইখন হ'ব মেখেলাখনৰ আহল বহল হ'ব, আৰু ব্লাউজ পিচ আছে, চাইড পাৰি গোটেইখিনি আছে ইয়াতে। এইখন হ'ব মেখেলাখন দেখুৱাই আছো, যিহেতু কাপোৰযোৰ কটা হোৱা নাই। এইখন হ'ব মেখেলাখনৰ থাকিব আহল বহল, আঁঠুৰ ওপৰলৈকে থাকিব, আৰু এই ছটা চাইড পাৰি থাকিব, আৰু ব্লাউজ পিছত এটা পাৰি থাকিব। এইটো হ'ব ব্লাউজ পিছত এটা পাৰি থাকিব। এইটো হ'ব ব্লাউজ পিছত এটা পাৰি থাকিব। যদি ভাল লাগে পচন্দৰ যোৰাব পাৰিব। অনলি
1350 এইটো হ'ব পাৰ্টি ৱেৰ এইটো হ'ব আচলৰ পাৰিটো ৰেডত থাকিব আৰু গোটেই গাতে সিলভাৰ গুণা আৰু ৰেড মিনা কৰা আছে ৰেড আৰু ইয়েলো মিনা কৰা আছে এইটো হ'ব গোটেই তাৰ সাইড পাৰি থাকিব এই ছটা সাইড পাৰি ছটা থাকিব ৰেডত যেতিয়া আপোনালোকে কাপোৰযোৰ চিলাব নহয় মেখেলা চাদৰযোৰ যেতিয়া চিলাই ল'ব খুব ধুনীয়া লাগিব এই ছটা সাইড পাৰি থাকিব আৰু এইটো হ'ব আচলৰ পাৰিটো যেহেতু ৰেডত আছে আৰু সাইড পাৰি ছটা ৰেডত দিয়া আছে যদি ভাল লাগে আপোনালোকে ল'ব পাৰিব 1350 টকা যেহেতু পূজাৰ কাৰণে এইবিলাক খুব ধুনীয়া হয় সেই ভিডিঅ'বিলাকত চাব আপোনালোকে আগৰ ভিডিঅ'বিলাকত চাব আপোনালোকে এইটো হ'ব মেখেলাখন এইখন হ'ব মেখেলাখন থাকিব আহল বহল 40 সাইজত থাকিব আৰু এইটো হ'ব মেখেলাখনৰ ফুলটো থাকিব এনেকুৱা আঁঠুৰ ওপৰলৈকে বুটা বসা আছে পাৰ্টি ৱেৰ মিক্স পাটৰ ভিতৰত পৰে আপোনালোকে ল'ব পাৰিব এইটো থাকিব ব্লাউজ পিচটো ৰেডত আহিব যদি ভাল লাগিছে কাপোৰযোৰ তেনেহলে আপোনালোকে বুকিং কৰিব পাৰিব অনলি 1350 টকাতে ল'ব পাৰিব অনলি 1350 টকাতে ল'ব পাৰিব যদি ধন্যবাদ জনালো আৰু আপোনালোকে ফ্ৰেণ্ড সাৰ্কুলৰ লগত শ্বেয়াৰ কৰিব বন্ধু পৰিয়ালবৰ্গ সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু আগৰতো এনেকুৱা কৰি আপোনালোকে ভিডিঅ'বিলাক চাব আৰু লাইক কৰি দিব এটা কৰি লাইক কৰি দিব আৰু যদি কিবা সুধিব লগা থাকে কমেন্টৰ যোগেদি সুধিব পাৰিব আপোনালোকে আৰু আহিম কাপোৰৰ কালেকশ্যন লৈ আপোনালোকে চাব ভিডিঅ'বিলাক চাই আপোনালোকে ল'ব বিচাৰিলে ল'ব পাৰিব আৰু প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব লাইক কৰি দিব গতিকে আজিলৈ আহিছো আপোনালোকে সুস্থ থাকক ভালে থাকক তাৰে কামনাৰে আজি ভিডিঅ'টো এৰিলো নমস্কাৰ